নমস্কাৰ বন্ধুসকল, এনেদৰে আমি এমাহ দুমাহ আগৰ পৰা ভেলা পুঁজি বনাই এক মুহূৰ্ততে জ্বলাই ছাই কৰি নিশেষ কৰি দিওঁ। এয়া হৈছে অগ্নি দেৱতাক পূজা কৰা। এই ভেলা পুঁজি জ্বলাই আমি অগ্নি দেৱতাৰ পৰা আশীষ লওঁ, যাতে দিনবোৰ ভালে কুশলে যায়। সেয়েহে আমি এই মাঘ বিহুটো এনেদৰেই উদযাপন কৰোঁ, ভোগ কৰোঁ, আনন্দ কৰোঁ। এনেদৰে আমি মাঘ বিহুটো আয়োজন কৰোঁ। আপোনালোকলৈও মোৰ থাকিল অশেষ অশেষ মাঘ বিহুৰ শুভেচ্ছা। হেপী মাঘ বিহু। ধন্যবাদ।